Hello everyone, চাওঁতে মোৰ ঘৰৰ পৰা যাবই হ'ল অলমোষ্ট 1 মান্থে ঘৰত থাকিলোঁ আৰু নেক্সট টিউজডে মোৰ ফ্লাইট আছে চ' হাতত যিহেতু অকল 2 দিন আছে আৰু অবভিয়াছলি ফেভৰেট খানাবোৰতো খাই যাবই লাগিব কাৰণ আৰু কিমান দিনলৈ খাবলৈ নাপাম ঠিক নাই সেইকাৰণে আজি সন্ধিয়া বনাবলৈ লৈছোঁ পুৰা গৰৈ মাছৰ পিটিকা আৰু কিবা কিবি আছে স্পেচিয়েল গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক ওই পয়তা ভাতৰ লগত খাবা গৰৈ মাছৰ পুৰা ধনী বুঢ়া দৰা লবা ঘটিবলৈ টকা কেনেকুৱা লাগিছে ক কেনেকুৱা হৈছে কোৱা বুঢ়ী কিহেৰে খালি ভাত